বুম হেল্ল' হোমমেকাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাৰ্লিনাছ ব্লগ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু ধুনীয়াকৈ আমি সাজি আজি ওলাই ল'লোঁ আৰু কৈছিলোঁ যে আমাৰ গাঁৱত এটা আজি 16 তাৰিখে মই মিনি ব্লগটোত কৈছিলোঁ যে অধিৱেশন আছে বুলি। তো আজি ফাৰ্ষ্ট দিন আৰু এইফালে আই কাৰ্ডটো পিন্ধি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ যাওঁ আৰু ইফালে আমাৰ বাইদেউহঁতেও ওলাই আছে। তো চাই লওক, এয়া আমাৰ হ'ল কষ্টৰিকা আৰু ইফালে মা তাইক পিন্ধাই দি আছে। তাৰপিছত আমি ধুনীয়াকৈ যাওঁ আৰু ইফালে ৰাস্তাত ৰৈ আছোঁ মানে এজনী ফ্ৰেণ্ডৰ বাবে, নহয় মানে মোৰ ফ্ৰেণ্ড নহয় বাৰু, ভণ্টিৰ ফ্ৰেণ্ড বাৰু। কোৱা অনুক কাহে দি দিলা যে আৰু ফাইনেলি আহিও পালোঁ। আজি যিমানখিনি বাৰু মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাব। বহুত দিনৰ মূৰত লং ভিডিঅ' দিছোঁ আৰু আশা কৰোঁ সকলোৱে যাতে আগৰ দৰেই মৰম দিয়ে আৰু মৰমবোৰ কমাই নিদিব, সদায় মৰম কৰি যাব। মোৰতো একেবাৰে ভিডিঅ' দিবলৈ মনতেই নপৰে, মানে এনেকুৱা দিন আহি গৈছে বাৰু। ইফালে আহিয়ে আমি প্ৰথম কাৰ্যসূচীয়ে স্মৃতি তৰ্পণৰ পৰা আৰম্ভ কৰিছে। তেখেত আজি আমাৰ মাজত নাই যদিও তেখেতৰ নাম আমি সকলোৱে ল'ব লাগিব। এই অনুষ্ঠানটোৱে সেইসকল ব্যক্তি যিসকল ব্যক্তি আমি বিচাৰিছোঁ চৰাইবাৰী গাঁৱৰ গৰাচী কোঁৱৰ আইগৰাকী, মান্তি কোঁৱৰ আইগৰাকী আমাৰ ওচৰত বিচাৰিছোঁ। বেলগুৰি গাঁৱৰ প্ৰয়াত পাকিৰাও পাতৰ আইগৰাকীক আমি আমাৰ ওচৰত বিচাৰিছোঁ। দেৱবৰদলৈ তেতেলীয়া আমি চিনাকি কৰিব বিচাৰিছোঁ। চৰাইবাৰী গাঁও কমিলা বৰুৱা আইগৰাকী অনুপস্থিত। তুমি চৈত্ৰ আৰু ফাইনেলি স্মৃতি তৰ্পণো কৰি হৈ গ'ল আৰু ইফালে আমি আহি গ'লোঁ। তহঁতৰ অনুভৱ ক আজি আৰু কি কৰিবি আজি ক? ৰিল মেইন ধুনীয়া ধুনীয়া মূৰ্তি বনাই থৈছে। এইকেইটা আজি আনিছিলে ন? এয়া আমাৰ গাঁৱৰ মূৰ্তি। পূজাৰী গজেন বৰদলৈ আৰু প্ৰদীপ বৰদলৈ সোঁৱৰণত মূৰ্তিদাতা পুত্ৰ নদী শ্ৰী পাপু আমচি শ্ৰীমতী নিজুমণি বৰদলৈ। আচ্ছা, ये मछली किसु এইফালে নামতি দলবোৰ আহি আছে বেলেগ বেলেগ গাঁৱৰ। সকলো অপৰাধবোৰ মনোখন কৰি আপোনাৰ সদায় চিন্তনত ঠাই দিব বুলি এতিয়া আমি মাধৱ দেৱৰ ঢোকাই অৰ্পণ কৰিলোঁ। জয় কৃষ্ণ। আৰু এইটো হ'ল অতিথিশালা আৰু সিফালে ভাত মানে যি চব্জি তব্জি চব বনাই আছে আৰু ইফালে হ'ল ভোজন কক্ষত আপোনালোকক লৈ গৈ আছে আৰু ভিডিঅ'টো চাই গৈ থাকে আৰু। ভোক লাগিছে নেকি? ভালকে খাইছা? আৰু গাইজ এই থোপৰাকেইটা দেখি চাগে আপোনালোকে চিনি পাইছে, মোৰ ব্লগত প্ৰায় আপোনালোকে দেখি থাকেই। আৰু চশমা পিন্ধিলে আপোনালোকে মানে সিহঁতে কি কৰিব চাই গৈ থাকক দেই।
মাছটো ইটো ৰীতি নীতি পৰম্পৰা আধাৰত নিশ্চিতভাৱে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হৈ থাকিব বা ভক্তিমূলক বিষয়বিলাক তাত আৰু ফাইনেলি ভাত খাবলৈ আহি গ'লো এইফালে হ'ল ধনঞ্জয় মামা আৰু এইফালে হ'ল ধন আমাৰ মামাৰ ল'ৰা হয় তো দুইটাকে মাতিছিলোঁ তো মায়ে একদম পানী ঢালি দি আছে আমাৰকেইটাক আৰু ধুনীয়াকৈ ভাতকেইটা খাই লো চাই গৈ থাকোঁ ভিডিঅ'টো এইফালে আকৌ তিনিজনী ভূতনীৰ দৰে এইফালে কুঁহিয়াৰ ৰস খাবলৈ আহিল ভাত খাই লৈছেহে সিহঁতৰ খোৱাইষ্ঠাত বাৰু আমিও কম নহয় আমিও খাবলৈ আহিলোঁ ইফালে আমি ভাত দিবলৈ ৰৈ আছোঁ কিন্তু মানুহ এজনো নাই মানে সেয়াই আৰু ৰখীয়া হৈ আছোঁ ভাত খাবলৈ যোনজন আহিব আমি যাতে মানে ভালকৈ শুশ্ৰূষা কৰিব পাৰোঁ আৰু তাকেই আমি তিনিজনী আছোঁ এনেকৈ ৰৈ কিন্তু ভাত দিবলৈ দিয়া নাই বাৰু এতিয়ালৈ তাৰপিছতে মানে অলপ টাইম মানে অফ কৰি থোৱাৰ পিছত মই ইণ্ট্ৰডাকশ্যন দি আছোঁ আৰু কৃষ্ণ তুমি এটা কৈ দিয়া কৃষ্ণ বিশাল চলা এসপ্তাহ কৃষ্ণ কোৱা হাই দে ইফালে সন্ধিয়া হৈ গৈছে আৰু ফাইনেলি আৰু তাৰপিছতে আমাক মাতিলে গামোচা পিন্ধাবলৈ তো আমি এনেকৈ আহি গ'লোঁ আৰু গামোচা পিন্ধা কাৰ্যসূচী হৈছে চকুটা দি দিব যদি নমস্কাৰ নমস্কাৰ Yo, helicopter! ইফালে আকৌ মাতাশ্ৰী মায়ে মানে একদম ৰাতিপুৱাৰ পৰাই এয়া ৰান্ধনীশালতে বহি আছে চাহ বনোৱা কামত ব্যস্ত পুৰা বিশ্বদা অনুভৱ কোৱা অনুভৱ একদম ঐশ্বৰিক শক্তি জানো একদম আজি গাত লগ দিছে সঁচাকৈ ভগৱন্তক আমি কৰিব লাগে নাম ল'ব লাগে ভাল লাগিছে আমি সঁচাকৈ আজি আমাৰ গাঁওখনে যে ভগৱানৰ নাম ল'বলৈ পাইছে সাৰ্থক হৈছে বুলি মই অনুভৱ কৰিছোঁ ইমানেই মানৱ দা কিবা এটা কৈ দিয়া ভাল লাগিছে ভাল লাগিছে বাছ তো গাইজ যোৱাকালি ৰাতি মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু 16 তাৰিখৰ ভিডিঅ'টো মানে কেতিয়া আপলোড হয় বাৰু ঠিক নাই তথাপিও ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু নেক্সট ভ্লগ কামিং চুন আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই